এভৰিৱান ওয়েলকাম বেক টু মাই ইউটিউব চেনেল লিপিকাছ ব্লগ। যোৱা 31 তাৰিখে মানে শনিবাৰে আছিল আমাৰ কলেজত আদৰণি সভা আৰু বিদায় সভা অনুষ্ঠান। সেয়েহে আমি গ'লোঁ স্কুটি কৰি বজাৰৰ বাছ ষ্টেচনত থৈ গ'লোঁ স্কুটি আৰু ইফালে বাছত উঠি পৰিলোঁ। উঠি মেলি পালোঁগৈ কলেজ আৰু কলেজত গৈ মেলি প্ৰথমতে অডিটৰ ৰুমত গ'লোঁ আৰু ইফালে মিটিং হৈ আছে। তাৰপাছত লগৰকেইজনী আহিছে নাই বুলি চাবলৈ আহিলোঁ আৰু ইফালে লাগি গৈছে মানে ফটো মাৰিবৰ কাৰণে ঠেলা ঠেলি তাহাঁতৰ। তাৰপাছত আমিও মাৰিলোঁ কেইকপিমান আৰু ইফালে তাইক চুলি বান্ধি দিছোঁ। চুলি বান্ধা হোৱাৰ পাছত ফ্ৰেণ্ডজনীয়ে খেজুৰ আনিছিলে আমাক গোটেইকেইজনীকে দিলে এটা এটা খাবলৈ। আৰু কলেজলৈ আহিছিল জনপ্ৰিয় ইউটিউবাৰ সময় গগৈ আৰু কণ্ঠশিল্পী ৰিজা ভাৰদ্বাজ। তো অনুষ্ঠান চাওঁ বলক। हमको आज कुछ ज्यादा हुआ ये राजा से रानी मिली
यूं झुकता हूँ तेरी याद झुकता हूँ ये सबको हमको क्या लेना है सबसे तुमसे ही सब बातें तुम मेरे हो শান্তি লয় আর তারপর আমি বিচাৰিছো আমাৰ মাজত আহি গৰম কেনেকুৱা বাৰু বহুত আচলতে গমেই পাইছোঁ ইমান হাঁহিৰে ভৰা মুখবোৰ দেখি যে সকলো ভালে আছে আৰু মোৰো একেবাৰে ভাল খুব শুনিছিলোঁ এই কলেজখনৰ বিষয়ে আৰু আজি মোৰ সৌভাগ্য যে ইয়াত মই অহাৰ সুবিধা পালোঁ ছাত্ৰ সভাৰ প্ৰত্যেকজন সদস্য তাৰ পাছতে কি বাৰু মই নাজানো দেখোন এতিয়া কি দুইফালে কৈছে মাজতে কৰি নাচিবলৈ সাজুনে সকলোৱে বহুত ধুনীয়াকৈ গীত নৃত্য পৰিৱেশন কৰিলে আৰু বহুত ভাল লাগিলে চাই বহুত ইনজয় কৰিলোঁ আৰু ৰিচা ভাৰদ্বাজৰ এটা গান শুনিয়ে আমি ঘৰ আহিব ওলালোঁ যিহেতু আমাৰ ঘৰ বহুত দূৰ আৰু বাছ পাবৰ কাৰণে বহুত সময় লাগিব সেয়েহে আৰু ইফালে গাড়ীৰ কাৰণে ৰৈ আছোঁ আৰু ব্লগটো চাই কেনেকুৱা পালে জনাব নাপাহৰিব মোৰ চেনেলটো কিন্তু ছাবস্ক্ৰাইব কৰি দিব দেই আজিলৈ আহিছোঁ বাই